মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, আমাৰ বিৰোধী পক্ষই যি কৰ্তন প্ৰস্তাৱ আনিছে ইয়াৰ বিৰোধিতা কৰি জাষ্ট কেইষাৰমান কথা মই ক'ব বিচাৰিছোঁ। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যোৱা দিনবিলাকত আমাৰ শিক্ষা বিভাগত আমূল পৰিৱৰ্তন কৰিবৰ কাৰণে যিখিনি তেওঁলোকে ব্যৱস্থা লৈছে বিভাগে, সেইটো নিশ্চয় প্ৰশংসনীয়। আৰু যদি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি যদি গুণগত শিক্ষা দিব লাগে, আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশত ভাল হ'ব লাগিব, আমি কাম কৰিব লাগিব। আৰু ইয়াৰ কাৰণে শিক্ষা বিভাগত যথেষ্ট পুঁজি আমি দিব লাগিব। ইয়াতকৈ বেছি দিব লাগে বুলি আজি হাউজে সিদ্ধান্তহে ল'ব লাগে। উপাধ্যক্ষ ডাঙৰীয়া, যে বিশেষভাৱে আজি আমি দেখিছোঁ আমাৰ শিক্ষানুষ্ঠানবিলাক বিশেষভাৱে আন্তঃগাঁথনি নিৰ্মাণ কৰাবিলাক আমি দেখা পাইছোঁ, যথেষ্ট সুন্দৰ হৈছে, য'ত এটা শিক্ষা দিয়াৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ। এটা সময় আছিল, মই 2001 চনৰ পৰা মই ওদালগুৰি বিধানসভা সমষ্টিত ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আৰু সেই সময়ত আমাৰ শিক্ষানুষ্ঠানবিলাকৰ অৱস্থা মানে শিক্ষা লোৱাৰ পৰিৱেশ একো নাছিল বা শিক্ষা দিয়াৰ পৰিৱেশ নাছিল। কিন্তু আজিকালি যথেষ্ট ভাল হৈ গ'ল, ভাল পৰিৱেশ হৈ গ'ল, আৰু আমি বেছি ভাল কৰিব লাগিব। সেইকাৰণে মই অনুৰোধ কৰিম আমাৰ শিক্ষা বিভাগক যে যিমানখিনি আন্তঃগাঁথনি নিৰ্মাণ কৰিবলগীয়া বৰ্তমান আছে সেইবিলাক আমি আৰু কৰিব লাগিব। তাৰ কাৰণে যিমান পুঁজি লাগে মইতো অনুৰোধ কৰিম সেই পুঁজি দিব লাগে। কাৰণ এটা ভাল পৰিৱেশ আমি আমাৰ ল'ৰা ছোৱালীক দিবই লাগিব, গুণগত শিক্ষা দিবই লাগিব, কাৰণ তেওঁলোকেই আমাৰ ভৱিষ্যত। উপাধ্যক্ষ ডাঙৰীয়া, আমি বিশেষভাৱে BTC অঞ্চলটো 2003 চনত যেতিয়া BTC একৰ্ড হ'ল, সেই BTC একৰ্ড হোৱাৰ পিছৰ পৰাহে আমাৰ তাত শিক্ষাৰ যি ব্যৱস্থা অলপ লাহে লাহে ভাল হোৱাটো আমি দেখা পাইছোঁ। 2003 চনৰ আগত তাৰ কোনো শিক্ষাৰ ব্যৱস্থাবিলাক ভাল নাছিল। আমাৰ ট্ৰাইবেল মানুহবিলাক মানে শিক্ষা দীক্ষাৰ যিটো মূল্য সেইটো বেছি বুজি পোৱা নাছিল। গতিকে BTC চুক্তি হোৱাৰ পিছতহে তাত শিক্ষানুষ্ঠানবিলাক গঢ় লৈ উঠিছে। আজি সেই শিক্ষানুষ্ঠানবিলাক আমি দেখা পাইছোঁ বহুত শিক্ষানুষ্ঠানে এতিয়ালৈকে ভেঞ্চাৰ হিচাপে চলি আছে। গতিকে আমি আমাৰ শিক্ষা বিভাগক মই অনুৰোধ কৰিম অন্ততঃ সেই ভেঞ্চাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে, ইতিমধ্যে আমাৰ BTC চৰকাৰৰ পৰা এটা আইন পাছ কৰি ইতিমধ্যে আমি পঠাইছোঁ আৰু খুব সোনকালে সেইটো পাছ হ'ব বুলি আমি আশা কৰিছোঁ। সোনকালে আমাৰ ৰাজ্য চৰকাৰে আমাৰ মহামান্য ৰাজ্যপালৰ এপ্ৰুভেল লৈ সেইটো পাছ কৰি দিব, সেইটো আমি আশা কৰিছোঁ। আৰু বিশেষভাৱে আমি আমাৰ জিলাবিলাকত আমি দেখিছোঁ যে আমাৰ যিবিলাক হাইস্কুল আছে তাত ছায়েন্স টিচাৰ নাই। বিশেষভাৱে মই ওদালগুৰি জিলাৰ কথাটো কৈছোঁ, তাই প্ৰায়বিলাক শিক্ষানুষ্ঠানবিলাকত বিজ্ঞান শিক্ষক নাই। গতিকে সেই বিজ্ঞান শিক্ষকবিলাক আমাক দিব লাগে। ডায়েট চেণ্টাৰ হৈছে, কিন্তু তাত DLED শিক্ষা দিয়াৰ ব্যৱস্থাটো নাই। যাৰ কাৰণে মোৰ ওদালগুৰিৰ যিসকলে শিক্ষকতা কৰিব বিচাৰে, টেট পৰীক্ষা দিব বিচাৰে, তেওঁলোকে মঙলদৈত আহিবলগীয়া হয়। আজিকালি 2 বছৰীয়া কোৰ্চ, সাধাৰণ দুখীয়া মানুহ সেই DLED পঢ়িবৰ কাৰণে বাহিৰত থাকি পঢ়াটো কিমান সম্ভৱ হ'ব সেইটো যিজন ব্যক্তিয়ে কৰিব সেয়েহে অনুভৱ কৰিব পাৰিব। গতিকে আমাৰ ওদালগুৰিত থকা যিটো ডায়েট চেণ্টাৰ তাত DLED শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা আমি তাত দেখিছোঁ, তাত যিহেতু বেছিভাগ মানে ছাত্ৰ ছাত্ৰী আমাৰ বড়ো মিডিয়ামত পঢ়া ল'ৰা ছোৱালী হয়, তাত মানে বড়ো শিক্ষা দিয়াৰ তাৰ ব্যৱস্থাটো থাকিব লাগে, সেই ব্যৱস্থাটো কৰিব লাগে। আৰু আমাৰ বাগান চাহ বাগিচাবিলাকত মডেল শিক্ষানুষ্ঠান তাত বনোৱা হৈছে, খুব সুন্দৰ বিল্ডিং বনাইছে, কিন্তু তাত সেইখন বিদ্যালয়ৰ কাৰণে কোনো পোষ্ট ক্ৰিয়েট কৰা হোৱা নাই। গতিকে তাতো নতুন পোষ্ট ক্ৰিয়েট কৰিবৰ কাৰণে মই অনুৰোধ কৰিম, কাৰণ আমি দেখিছোঁ যি এক্সিষ্টিং যি শিক্ষানুষ্ঠান তাৰ পৰা শিক্ষক তাত আনিছে,
গতিকে দুইটা স্কুলৰ ল'ৰা ছোৱালীৰ যথেষ্ট ক্ষতি হোৱাটো আমি দেখা পাইছোঁ। গতিকে সেই স্কুলবিলাকত মানে নতুন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা, পোষ্ট ক্ৰিয়েট কৰাৰ ব্যৱস্থা এইটো কৰিব লাগে বুলি মোৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ এমেলগেমেশ্যনৰ কথা, আমাৰ বিশেষকৈ ট্ৰাইবেল এৰিয়াবিলাকত শিক্ষানুষ্ঠানবিলাকত যথেষ্ট ছাত্ৰ ছাত্ৰী কম, কিন্তু সেই শিক্ষানুষ্ঠানবিলাক যদি আমি এমেলগেমেট যদি কৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীবিলাক 2-3 কিলোমিটাৰ দূৰত গৈ পেলাই শিক্ষা লোৱাটো কেতিয়াও মানে নকৰিব। তো সেইকাৰণে বিশেষভাৱে আমাৰ BTC অঞ্চলত আমাৰ এটা কনচিডাৰটো কৰিব লাগে। যদিও 1:30 হয়, আমাৰ ট্ৰাইবেল অঞ্চলবিলাকত সেইটো কেতিয়াও সম্ভৱ নহয়। গতিকে আমাক স্পেচিয়েল এটা কনচিডাৰটো কৰিব লাগে, এমেলগেমেশ্যন যাতে নকৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু বিশেষভাৱে আমাৰ বড়ো মিডিয়াম স্কুলবিলাকত আমাৰ শিক্ষানুষ্ঠানবিলাক আৰু বেছি আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে, সেইখিনিও কৰিবৰ কাৰণে মই অনুৰোধ কৰিম। যিহেতু আমাৰ বাকী কথাবিলাক মোৰ সতীৰ্থ বন্ধুসকলে কৈছে, মই দীঘলীয়া নকম। এইখিনি বক্তব্যৰে আমাৰ বিৰোধী পক্ষৰ নেতাসকলে যি কৰ্তন প্ৰস্তাৱ আনিছে সেইটো উঠাই ল'বৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। Thank you. Next, Tapan Das from AGP.